চেহনাজ ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। গৰম বন্ধ বুলি ভতিজাজনী ফুৰিব আহিছে আমাৰ ঘৰত। তাইক লৈ অলপ ওলাই আহিলো মেলালে দেৰগাঁৱত। সোমাই আহি এয়া টিকেট কাউণ্টাৰ। ইয়াতে সৰু ল'ৰা ছোৱালী উঠিব পৰা খেলনা গাড়ী আছে। বেটিহঁত তাতে অলপ উঠিলে। আৰু লাষ্টত এই পানীপুৰি খাই যাবলৈ লৈছো। কি খাইছা? পানীপুৰি খাইছা তাজমি? নতুনকে দেৰগাঁৱতে এম বাজাৰ অপেনিং কৰিলে। আমি অহা হোৱাই নাছিলে, তাতো সোমাই চাই আহিলো। খুব ধুনীয়া কালেকশ্যন আহিছে। পিছে একো লোৱা নহ'ল কাৰণ ইমান মানুহৰ ভিৰ, বহুত দেৰি ৰখিব লাগিব লাইনত কাউণ্টাৰত। নেক্সট ডে আমাৰ ওচৰতে বিয়া এখন আছিলে, বিয়ালৈ আহিলো। অহাৰ পিছতে চৰ্বত আৰু নাস্তা দিছে। গৰমো পৰিছে আজি অলপ, সেয়ে ভাত খাই আৰু ৰৈ নাথাকিলো বিয়া ঘৰলৈ আহিলো। মোৰ আগৰ মোবাইলটো বেয়া হৈ গ'ল, সেইকাৰণে অলপ দিন ভিডিঅ' দিব পৰা নাছিলো। এইটো নতুন মোবাইল ফ্লিপকাৰ্টত অৰ্ডাৰ দিলো, Redmi 13 5G। মোবাইলটো খুব ভাল, লুকছটো ধুনীয়া। 8GB RAM, 64GB ষ্ট'ৰেজ, বেক কেমেৰা 108 মেগাপিক্সেল, ফ্ৰণ্ট কেমেৰা 13 মেগাপিক্সেল। মোবাইলটো ইউজ কৰি মোৰ খুব ভাল লাগিছে। ইয়াৰ পিছৰ যিখিনি ভিডিঅ' দেখিব সকলোখিনি এইটো মোবাইলতে ৰেকৰ্ড কৰা হয়। মোবাইলটোৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। মাহী আহিলে, মাহী একদম পুৰা কামত লগাই দিছোঁ মই। এয়া মাহীয়ে পাচলি কাটি আছে। সেয়া আমাৰ সৰু মাহী অহা 3 দিনমান হ'ল। তাৰপিছতে আজি আমি বাৰ ঘৰলৈ যাম। এতিয়া আমি পাচলি কাটি আছোঁ। ময়ো এয়া ৰঙালাও আনি লৈছোঁ। আবাৰ কাৰণে তৰকাৰী বনাই থৈ যাব লাগিব। তাৰপিছত দেখাই থাকিম কি কৰোঁ। বাৰ ঘৰ পালোহি, ইভিনিং 5টামান বাজিছে এতিয়া। বায়ে চাহ ৰেডি কৰি আছে আৰু মই এইফালে নাস্তাখিনি উলিয়াই দিছোঁ। এয়া বেটিহঁতে খেলিবলৈ লাগি গ'ল, গান বজাই নাচি আছে। ইয়ালৈ আহিলে অকল জাৰাৰ লগতে লাগি থাকে। গধূলি এয়া কি কৰিছোঁ জানেনে? আমি চবেই মিলি বা বিয়াৰ ভিডিঅ'টো চাই আছোঁ। চাই হৈ গ'ল, চোৱাৰ পাছতে ৰাতি 10টা বাজিলে। এতিয়া টাইমো হ'ল, এই ভাত খাবৰ কাৰণে ৰেডি কৰিছোঁ। ভাগিনজনীক ফটো মাৰি দিবলৈ কৈছিলোঁ, তাই একেবাৰে ভিডিঅ'ই কৰি দিলে। এৰাতি থাকিলোঁ বাৰ ঘৰত, এয়া ঘৰলৈ গৈ আছোঁ। মাহী এয়া নেমুৰ চৰ্বত বনাই আছে। এইটো মেচিন নেমু চেপিবলৈ ভাল। এইটো মই 2 years আগতে আনিছিলোঁ ফ্লিপকাৰ্টত। এয়া আমাৰ মাহী যায়গৈ আজি, আমি থৈ আহোঁগৈ মাহীক। আজি বা বেয়া লাগিব আমাৰ, এদিন পূৰা হেল্প কৰি আছিলে মোক মাহীয়ে। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।